Hello guys, welcome to my YouTube channel Narendra.com. যদি চেনেলটো নতুনকৈ আহিছে প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মোৰ নতুন ভিডিঅ'বিলাক আগতীয়াকৈ পায় আৰু প্লিজ ভিডিঅ'টো এটা লাইক কৰি দিব। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' গাইজ, আজি আমি আম খাব আহিছোঁ। আজি আমি তামাম আম দিয়া হ'ব। আজি গৰমটোতো জানিছেই কেনেকুৱা হৈছে, সেইকাৰণে আমি আম খাম বুলি ওলাই আহিলোঁ। এতিয়া এইবিলাক লগৰবিলাকে আম পাৰি আছে, ফৰ্মতি আছে, আম নহৰেই মানে বিৰাট লিকটীয়া গছজোপা, একদম মানে ওখ আৰু বহুত ওখ। এয়া আমি এতিয়া বেছিকেইটা আম পাৰিব পৰা নাই, ফৰ্মতি ইমানকেইটামান পাৰিছোঁ আৰু এইখিনি পাৰিছোঁ, এইকেইটা আম পাৰিছোঁ। আৰু এইটো এটা আছে, পকাও আছে এটা দুটা, আৰু এটা পাৰিছে, আৰু এটা আহি গ'ল, আৰু এটা আহিছে, এনেকৈ এটা দুটাকৈ আহি আছে, আৰু আহি আছে লাহে লাহে, আৰু আহি থাকিব বুলি আশা ৰাখিলোঁ। ফৰ্মতি মাৰি থকা কেইটাৰ ওপৰত পকা আম নেকি? পকা ফৰ্মতি মাৰি থকাকেইটাৰ ওপৰত মই আশা ৰাখিলোঁ, আৰু যাতে এনেকুৱা আম ইহঁতে পঠিয়াই থাকে ফৰ্মতি মাৰি মাৰি। এইটো দেখিছোঁ, এইটো ফৰ্মতি কাটি আছে, আৰু এই আম খাব আহি মোবাইলত কথা পাতি আছে। এইবিলাক আমাৰ সন্থা, আম খোৱা সন্থা। আজি আম খাইহে যাওঁ বোলে ইহঁতে, আম নোখোৱাকৈ নাযায় বোলে। হ'ব হ'ব, এইখিনি হৈ যাব, এইখিনি খালে আমাৰ দাঁত টেঙাই যাবগৈ। পূৰা আম খোৱা হ'ল, এইকেইটা আম পাই গোটেই ভাগৰি গ'ল, গোটেইকেইটা পূৰা বডি উলিয়ালে বুজিছে। এইটো আমাৰ প্ৰাঞ্জলি আম গুচাই আছে গাইছ। ইমানখিনি আম হ'ল, আমাৰ এটিং আম হৈ গ'ল, খোৱাতহে জোৰ মানে, পূৰা মানে আম গুচাই আছে ইহঁতে। এটা গুচা হোৱা নাই, ষ্টাৰ্টিং কৰিছেহে গুচাবলৈ। একেলগে চাই থাকক, পূৰা দিয়া হ'ব আজি ভিডিঅ'টো। ফাইনেলি গাছ চকলে হ'ব আছে। আমাৰ ইয়াত এতিয়া ৰুক্মিণী নাই, সেইবাবে আমি এতিয়া এইখিনি এনেকৈ চকলে ইয়াত গিলাচ মাৰি দিম। গিলাচ মৰাৰ পাছত আমি নিমখ জলকীয়া লগাই খাম। আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব, সেইফালকে আম দিয়া হ'ব একদম, মানে চবেই ৰেডি হৈছে, খাওঁ বুলি কৈ আছোঁ। এতিয়া আৰু অকণমান পাছতে খাব হ'ব। এতিয়া চকলে হ'ব হৈছে, আৰু এগামলা হৈ গ'ল, এতিয়া নিমখ জলকীয়া লগাব আছে, ভিডিঅ'টো চাই থকা হৈছে। এতিয়া এনেকৈ গিলাচ মৰা হৈছে, গিলাচ মৰাৰ পাছত যেতিয়াতো এটা সৰু সৰু টুকুৰালৈ পৰিণত কৰা হ'ব, তাৰপাছত নিমখ জলকীয়া মিলাই খাব পাৰি। আৰু ইয়াত আকৌ মানে যদি ৰুক্মিণীখন থকা হ'লে এনেকুৱা নকৰিলেহেঁতেন, কিন্তু আমাৰ ইয়াত এতিয়া ৰুক্মিণীখন নাই। একচুৱেলি আমি ইয়াত মানে এতিয়া ৰুক্মিণীখন নাই, সেইকাৰণে ব্যৱস্থা কৰিবলগীয়া হৈছে। ই পূৰা গিলাচ মাৰি আছে, তাক ভালকৈ মাৰিবি দেই, আৰু পিছকেইটা সৰু কৰিবি যাতে দাঁত নেটেঙাই, ৰাতিকৈ আকৌ ভাত খাব লাগিব ন। পূৰা দিছে একদম, এফালে একদম তামাম দিছে, একদম সোৱাদ বিজি, সকলোৰে সোৱাদ বিজি। এওঁৰ পৰা উকতি খাইছে দেই, পূৰা দিয়া হৈছে মানে। এইখিনি মোৰ হয়, মোৰ ভাগ, এইখিনি মোৰ ভাগ হয়। আৰু ই গোটেই গামলা খালে দেই, এইটোৱে গামলা দিছে পূৰা। ভিডিঅ'টো কেনে পালে প্লিজ জনাব, প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু লগতে লাইক এটা কৰি দিব। কেনেকুৱা লাগিলে কৈ দিয়া আকৌ। ভালে, আজি গোটেই শুকান জলকীয়া লৈ আম গিলাচ মাৰি ৰুকন নাই সেনেকৈ খাবলগীয়া, গোটেইকেইটা খালোগৈ। আমাৰ ইউটিউবৰ ভাই চবেই গোটেইকেইটা লগ খাই লগতে ধুনীয়া লাগিলে, নাখাই বহুত দিনত খালোঁ।